ইয়াৰ আন্তঃগাঁথনি ইয়াৰ নিৰাপত্তাকে আদি কৰি ইয়াত বহুতখিনি কৰিব লগা আছে। গতিকে স্পেচিফিক ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখনৰ কাৰণে এই বাজেটত কিমানখিনি ধাৰ্য কৰা হ'ল এই কথাটো যাতে আহে তাৰ কাৰণে মই ক'ব বিচাৰিছোঁ। লগতে 2006 চনত ভাৰত চৰকাৰে যে ST and Forest Dwellers Others Forest Dwellers Act যি ইমপ্লিমেণ্ট কৰিছিল, ভাৰতৰ বিভিন্ন ৰাজ্যত কেতিয়াবাই এই আইনটো বলবৎ কৰা হ'ল, কিন্তু অসমত এতিয়ালৈকে ভালভাৱে এই আইনটো বলবৎ হোৱা নাই। তো যোৱা সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ, কাৰণ আমাৰ কোকৰাঝাৰ বা বিভিন্ন বড়ো অঞ্চলত ST বা আদাৰ্ছ ফৰেষ্ট ডুৱেলাৰ্ছসকলে এতিয়াও ভূমিৰ পাত্তা পোৱা নাই। এই সময়বিলাকত কোৱা হৈছিল যে চৰকাৰে কোনো বাজেট নাই ছাৰ্ভে কৰিবৰ কাৰণে, যাৱতীয় কাম কৰিবৰ কাৰণে। গতিকে ইয়াত যাতে মন্ত্ৰীৰ উত্তৰত এই কথাটো স্পষ্ট যেন আহে যে ভূমিৰ বন্দোবস্তি দিয়াৰ কাৰণে যি ব্যৱস্থা কৰা হৈছে ইয়াত কিমানখিনি বাজেট ধাৰ্য কৰা হৈছে যাতে কামবিলাক হয়। কাৰণ ভাৰতৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে হৈ গ'ল, অসমতো 2-এখন জিলাত হৈছে, কিন্তু বাকী জিলাবিলাকত হোৱা নাই। গতিকে ভূমি বন্দোবস্তি নোহোৱাৰ কাৰণে বহুত অঞ্চলত স্কুল কলেজ প্ৰাধিকৰণ হোৱা নাই। বহুত অঞ্চলত এনেকুৱা আছে যে চৰকাৰী কোনো সা সুবিধা পোৱা নাই। শোণিতপুৰ জিলাৰ আমাৰ বড়ো অঞ্চলবিলাকতো এনেকুৱা বহুত আছে য'ত মানে তেওঁলোকে MLAত ভোট দিব পাৰে, MPত ভোট দিব পাৰে, কিন্তু পঞ্চায়ত তেওঁলোকৰ নাই। গতিকে অতি সোনকালে আমি বিচাৰোঁ যে ভূমি বন্দোবস্তি দিয়াৰ যিটো কাম সেই কামটো হয়, তাৰ কাৰণে স্পষ্টভাৱে বাইদেউৰ পৰা কাইলৈ উত্তৰত আমি পাম বুলি মই আশা কৰিছোঁ। থ্যাংক ইউ। নেক্সট দিগন্ত কলিতা। Central Institute of Technology, Kokrajhar. Admission going on for the season 2021 and 2022. Programs offered of Diploma, BTech, BDes, MTech and PhD. Facilities provided: best library in the Northeast, bus facility, hostel, 24/7 internet, Wi-Fi and many more. 24/7 power and backup, digital classroom and best laboratories. More details, contact us on 7086187124. Our email is citadmission@cit.ac.in. Our website is admission.cit.ac.in. CIT alumnus are working in one of the best companies like Amazon, Baidu, Cognizant, Wipro, Infosys, Indian Oil, Erection, NSC, etc.